পল্লৱী মনটো কৰিছে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু আমি যাইছোঁ আজি মোৰ ভাগিনটোৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক মজা লাগিব ভিডিঅ'টো চাই থাকক উবেৰ এখন বুক কৰি লৈ গোটেইকেইটাই বহি ল'লোঁ আৰু চিধা পল্টন বজাৰলৈকে গৈ আছোঁ আমাৰ মনুটো কি ভাবি আছে তাইহে জানে আৰু গৈ আছোঁ গৈ পালোঁ ভাঙাগড় ব্ৰিজখন পাৰ হ'লোঁ তাৰপাছত এই জাম গুৱাহাটীত সেইটো এটা চবচে ডাঙৰ প্ৰব্লেম আধা তেল জামতে খাই দিয়ে এইখন পালোঁ আমি বিষ্ণুৰাম মেডি ফ্লাইঅভাৰ উলুবাৰী ব্ৰিজখন কি হ'লে মানুহ কি হ'ল আহি পালোঁ পল্টন বজাৰ এয়া হৈছে নেপালী মন্দিৰ উবেৰ পৰা নামি লৈ খোজকাঢ়ি গৈ আছোঁ ডেষ্টিনেশ্যনলৈকে যা বদলাই কাপোৰ যা হা যা বদলাই যা আৰু এনেকৈ মুনুক পলাত লৈ গৈ আছোঁ ৰ'দালি ৰেষ্টুৰেণ্টলৈকে এইটো চাওক মামা এইটো চাকটো আজি মই নতুন কৰি কিনিছোঁ চাওক কেনেকুৱা লাগিছে এইটো মোৰ পাপা মুখটো মিলে না আমাৰ খোজকাঢ়ি কাঢ়ি সোমালোঁ হোটেলখনত য'ত হ'ব বাৰ্থডে চেলিব্ৰেশ্যন এইখনেই হোটেল চিম্পুল ডেক'ৰেশ্যন বৰ হেভি বাজেটৰ বাৰ্থডে নহয় কিন্তু বহুতখিনি ভাল লাগিছে দেখি যেনেকুৱা ডেক'ৰেট কৰিছে সিহঁতে আৰু প্লাছ হোটেলখন বহুত চাফা আৰু বহুত ক্লিন সৰু সুৰা বাৰ্থডে পাৰ্টি আৰামত চেলিব্ৰেট কৰিব পাৰি ইয়াত কম বাজেটত এই হোটেলখনৰ নাম হৈছে আপোনাৰ ৰ'দালি বাৰ এণ্ড ৰেষ্টুৰেণ্ট এইখন আছে আপোনাৰ পল্টন বজাৰ নেটৱৰ্ক ট্ৰেভেলছৰ ঠিক অপজিট চাইডে কি কবি আজি ভাগিনাৰে বাৰ্থডে বিষয়ে অঁ কি কবি কৈ দিয়াচোন বাইদেউ বোলে কৈ দিয়াচোন আজি দাদাৰ বাৰ্থডে বুলি কৈ দিয়া বাৰ্থডে কি কবি পুতলাৰ বাৰ্থডে বিষয়ে আজি মোৰ ল'ৰাজনৰ 14 বছৰ কমপ্লিট হৈ কিনে 15 বছৰত ৰানিং হ'ব আজিৰ পৰা ল'ৰা গাভৰু হ'ল ন গাভৰু মানে বেছি বহুতে গাভৰু হৈ গৈছে আৰু মই বহুত হেপ্পী 5 ইয়াৰ্ছ পিছত মই আজি ফাৰ্ষ্ট টাইম মানে হেৰি কৰি আছোঁ ইহঁতৰ লগত এনজয় কৰিছোঁ অ' বৌ হেপী বাৰ্থডে থেংক ইউ কেনে লাগছে আজি ভাল লাগছে শ্বৰ্ট বয় অপি হে কি ক'ব আপুনি নমস্কাৰ মোৰতো বহুত ভাল লাগিছে আৰু আৰু এনেকুৱা বাৰ্থডে পাতিয়ে পোৱা নাই কৈ দিয়া আগতে আপুনি হেপী বাৰ্থডে দাদা বুলি কওক দাদা কৈ দিয়া দাদা হেপী বাৰ্থডে হেপী বাৰ্থডে দাদা তো বাৰ্থডে বুলি কৈ দিয়া বাৰ্থডে খাই লওঁ আগতে মই ভিডিঅ'টো চাই থাকিব বাকীখিনি আমি দেখাই থাকিম নে কি বেলেগত দৰকাৰ নাই আৰু ফেমিলি হৈ গ'লে হ'ল বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে ন তো ভিডিঅ'টো চাই থাকক আৰু বহুত কিবা কিবি দেখাবলৈ আছে আপোনালোকক বাৰ্থডে বয় কেক পিন্ধি আছে বোলে চৰি টুপি পিন্ধি আছে হৈছে না নেমাৰ অঁ কাটিব ন এতিয়া আচ্ছা কি হৈছে থাম্বনেলৰ কাৰণে ফটো থাম্বনেলৰ কাৰণে ফটো মেইন থাম্বনেল মেইন এটা খুলি লৈ ইউটিউব চেনেল গম পাইছা নালাগে আৰু গোটেই ফেমিলি ইউটিউবাৰ হ'ব মন নাই আমি এতিয়া কেক ডেক'ৰেট কৰিব নাই এইটো নহয় মাৰিব যা সমীৰ হ'ব দে আৰু বাৰ্থডে বুলি কিমান ষ্টাইল কৰে বাবু আৰু এতিয়া লাহেকৈ 1 মিলিয়নৰ কেক কাটিব লাগিব গম পাইছা না 1 মিলিয়ন ছাবস্ক্ৰাইবাৰৰ কেক কাটিব লাগিব আৰু বেছি দিন নাই গ'ল্ড প্লে বাটনখন আহিলে হ'ল না বাবু বাবু কৈ দিলোঁ 1 মিলিয়ন যোনদিনাখন চেলিব্ৰেশ্যন কৰিম আমি কেকটো মই দিম মানে বৰ ডেঞ্জাৰ কেক আনিম মই কি কৰি আছে আজি কাৰ বাৰ্থডে কৈ দিয়ে কাৰ বাৰ্থডে মাক বাপেকৰ কেক প্ৰিপাৰেশ্যন এইটো গানটো বাজাই দিয়া কোনোবাই পল্লৱী মনটো কৰিছে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ
Happy birthday, dear Samir. Happy birthday to you. কৈ দে মোৰ আইডল মামা ক ক আরে ক Last one, see. এইটো মামা এতিয়া মামে কয় মামী নাকে খালে একে দাদা ভাইটি বাৰ্থডে বয়ৰ মুখ অৱস্থা আমাৰ এইটো আৰু এটা বেলেগে দুনিয়াত থাকে এইটো নিজৰ দুনিয়াত কেক চেক কাটা হয় চব এতিয়া খাব গৈছে আৰু ফটো উঠা হোৱা নাই ফটো উঠা হোৱা নাই আৰু এটা আন নাছে না ৰেডি দে পজ দে আৰু এটা আন তো নাছা তৰে ফটো নালগে ফটো মারছি দে 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 দেচোন একবাৰ চাচোন একবাৰ চা কেক চেক কাটা হ'ল এতিয়া বৰ্তমান আমি খানা খাব গৈছোঁ গোটেইবিলাকে অৰ্ডাৰ দিয়া গৈছে অৰ্ডাৰ চৰ্ডাৰ দি ৰেডি চবে নিজৰ নিজৰ চিটত মাক বাপেকৰ ফালৰ পৰা মাক বাপেকৰ ফালৰ পৰা উপহাৰ গ্ৰহণ কৰিব আমাৰ বাৰ্থডে বয় শ্বৰ্ট বয় অপি বম মোবাইল আছে কিনে দুয়ে Oppo Reno 8 5G মজা বম মোবাইল কেক খা লো बम स्मूथ ना मुझे थोड़ी इनको बोला नहीं बोला मैंने बोला था ना आने के কি দৌৰি আছিলচোন তাই দাদা अब लो भूख লাগছি না ओए दे ओए सुन नंबर 2 ए शेयर क्या ये साफ कर খানা কেতিয়া লবি গোটেই বছৰ প্লেট কেইখন দেখা পাইছোঁ দেখ লো এতিয়ালৈকে আহাই নাই খালি আহিছে আহিছে बोला तो था इनवाइट तो थे ना এইফালে দেখা ন পুৰা এটেক দিয়া আহি পাইছে দোকৰা খা দোকৰা খা संद्रा इतने চব খাই মেলি ৰেডি মাত্ৰ দেৰি ঘৰলৈ যোৱা এতিয়া যাওঁ আৰু উবেৰ বুক কৰোঁ যাওঁ তো গাইজ বাৰ্থডে চেলিব্ৰেট কৰি ঘৰলৈ উভতি আহিলোঁ তাত ওলোৱাৰ সময়ত আমি ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ কিবা এটা ইছ্যুৰ কাৰণে তো ভিডিঅ'টো চাই পেলাই জনাব কেনেকুৱা পালে ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো লাইক কৰি দিব যদিহে ভাল পায় আৰু আপোনাৰ ফালৰ পৰা কিবা মতামত থাকিলে জনাই দিব কিবা যদি ভুল পাইছে ভিডিঅ'টোত কৈ দিব নেক্সট ভিডিঅ'ত মই সেইটো শুধৰাবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ কাৰণে ধন্যবাদ